वेलकम बैक टू माय चैनल আৰু এজনী হল মোৰ ভন্টি আৰু এতিয়া বাজিছে 9টা আৰু আমি দুজনীতে উঠিছো কাৰণ আজি বহুত বৰষুণ আৰু আমি সাৰপোৱা নাছিলো বৰষুণৰ কাৰণে আৰু এতিয়া উঠিলৈ আমি ভাবিছো আৰু যে আজি ব্লগ এটা বনাম লং ব্লগ মোৰ এইটো ফাৰ্ষ্ট ব্লগ হ'ব আগতে মিনি ব্লগ আৰু শৰ্টস আপলোড কৰিছো কিন্তু এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ হ'ব নেজানো আপলোড হয়নে নহয় কিন্তু যদি হয় আপোনালোকে দেখা পাব আৰু যদি নহয় তেন্তে হলে এনেকৈ মোবাইলতো ক'ৰবাত সোমাই থাকিব আৰু ভিডিঅ'টো তো ট্ৰাই কৰিম যে আজি মই ব্লগটো কমপ্লিট কৰোঁ আগতে বহুত ক্লিপ লৈছোঁ কিন্তু মই আজিলৈকে কমপ্লিট হোৱা নাই কিন্তু আজি মই ট্ৰাই কৰিম ৰাতিলৈকে মই ট্ৰাই কৰিম যে এইটো মই কমপ্লিট কৰোঁ তেন্তে হ'লে আগলৈ চাই থাকক আপোনালোকে এতিয়া মই গা ধুই আহিলোঁ আৰু এতিয়া বাজিছে 10টা ভাবিছোঁ এতিয়া 12টালৈকে অলপ পঢ়ি লওঁ তাৰপিছত আজি দুপৰীয়াৰ লাঞ্চটো মই বনাম ভাবা নাই এতিয়ালৈকে কি বনাওঁ কিন্তু কিবা এটা বনাম আৰু তাৰপিছত এতিয়া 2 ঘণ্টামান পঢ়ি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এতিয়া ভাত বনাব আহিহে দেখিছোঁ যে অলৰেডি পাপাই কঁঠালৰ মুচি কাটি ৰেডি কৰি থৈ দিছে আৰু আজি বোলে মোক বনাব নিদিয়ে নিজে বনাব সেইকাৰণে নিজে বনাই আছে আৰু মই কাষতে ৰৈ পেলাই ভিডিঅ' কৰি আছোঁ পাপাইনো আজি কেনেকৈ কঁঠালৰ মুচি বনায় তাৰে ৰেচিপিটো আজি আপোনালোককো দেখাম আৰু মোৰ লগত চাই যাব প্ৰথমে কঁঠালৰ মুচিখিনি এটা কেৰাহীত গৰম পানী লৈ তাত বইল কৰি লৈছে আৰু তাত অলপ নিমখ দি লৈছে তেতিয়া যাতে সোনকালে সিজিব পাৰে তাৰপিছত ইয়াত বিলাহী নহৰু জলকীয়া আৰু আদা এটা পেষ্ট বনাই লৈছে তাৰপিছত এখন গৰম কেৰাহীত অলপ ৰিফাইন অইল দি লৈছে অলপ নহয় আৰু অলপ বেছিকৈ দিব লাগিব কাৰণ ফ্ৰাই কৰা বুলি ক'লেতো অলপ বেছি লাগিবই তো অলপ বেছি ৰিফাইন তেল দি তাত কঁঠালৰ মুচিখিনি ভালকৈ ফ্ৰাই কৰি লৈছে যেতিয়ালৈকে মানে এটা ৰঙচুৱা ৰং এটা নোলায় তাৰ পৰা সেই তেতিয়ালৈকে সেইখিনি ফ্ৰাই কৰি লৈছে সেই ফ্ৰাই কৰা অইলখিনিতে 2টা আলু ধুনীয়াকৈ সৰুকৈ কাটি ফ্ৰাই কৰি লৈছে তাৰপিছত আকৌ সেইখিনি অইলতেই জলকীয়া তেজপাত আৰু দালচিনি দি লৈ অলপ গৰম কৰি তাত পিঁয়াজখিনি দি অলপ টাইম ভাজি লৈছে পিঁয়াজখিনি এতিয়া আগতে বনাই থোৱা পেষ্টখিনি তাত দি দিছে এতিয়া তাত হালধি দিছে আৰু অলপ টাইম ভাজি আছে হালধি দি তাৰপিছত তাত জলকীয়াৰ গুড়ি দি আৰু অলপ ভালদৰে ফ্ৰাই হ'বলৈ দিছে মানে গ্ৰেভিটো বনাই লৈছে এতিয়া অলপ পানী এড কৰি দিছে আৰু এতিয়া জিৰাৰ পাউডাৰ অলপ দি দিছে আৰু এতিয়া অলপ উতলিবলৈ দিছে তাৰপিছত এয়া কঁঠালৰ মুচিখিনি যোনখিনি ফ্ৰাই কৰি লৈছে আৰু আলুখিনিও লগতে সেই গোটেইখিনি ইয়াত দি দিছে আৰু অলপ ভালদৰে ফ্ৰাই কৰি লৈছে গ্ৰেভিটোৰ লগত যাতে গোটেইখিনি মিক্স হৈ যায় তেনেকৈ ফ্ৰাই কৰি লৈছে এতিয়া ইয়াত অলপ মছলা এড কৰিছে চিকেন মছলা গৰম মছলা আৰু জালুকৰ গুড়া দিছে এতিয়া ইয়াত চিকেনৰ সোৱাদটো দিব মানে যোনখিনি কঁঠালৰ মুচি সেইখিনি চিকেন টাইপৰ লাগিব খাবলৈ এতিয়া ইয়াত অলপ গৰম পানী দি দিছে আৰু উতলিবলৈ দিছে ভালকৈ তাৰপিছত আজি আমাৰ দুপৰীয়াৰ সাজটো ৰেডি কঁঠালৰ মুচিখিনি যেনেকৈ দেখিবলৈ একদম চিকেনৰ নিচিনা লাগিছে তেনেকৈ খাবলৈও একদম চিকেনৰ টাইপে লাগিছে তাৰপিছত ইভিনিং খালোঁ চাহ আৰু ইভিনিং শোৱাৰ পৰা উঠি চাহ খোৱাৰ কাৰণে একদম টোপনিতেই চাহ খাই থকা টাইপ লাগি গৈছে তাৰপিছত ৰাতি খাবলৈ একো মন নাছিলে সেইকাৰণে দিনৰ যি আছিলে চব্জি বাকী আছিলে সেয়া সৈতে ৰুটি বনালোঁ এতিয়া 10:30 বাজিছে আৰু মই এতিয়া ডিনাৰ কৰি আহিছোঁ এতিয়া আৰু একো কৰিব নোৱাৰোঁ পঢ়িবও নোৱাৰোঁ একোৱেই কৰিব নোৱাৰোঁ জাষ্ট এতিয়া শুম আৰু তেন্তে হ'লে আজিলৈ বাই বাই গুড নাইট